হেল্ল' এভৰিৱান কেনে আছে আপোনালোক আশা কৰোঁ চবেই ভালে আছে আৰু মই দীপ্তি আপোনালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱা উঠি আহি গৈছোঁ ডক্টৰৰ ওচৰত যিহেতু ইয়াত বাৰ নাম লিখাব লাগে আহি গৈছোঁ ইয়াত আৰু আহি চাইছেনে ৰিচিপশ্যনত ইমান ভিৰ ৰাতিপুৱাতে ইমান মানুহ আহি যায় যিহেতু চবৰে নাম লিখাব লাগে চবেই আহি ভিৰ হৈ যায় আৰু এইপিনে ময়ো বাৰ নাম লিখাই দিলোঁ আৰু ঘৰত গুচি আহিলোঁ আৰু ঘৰত আহি পিনে ৰন্ধা বঢ়া ষ্টাৰ্ট কৰি দিলোঁ পিনে ভাজি বনালোঁ আৰু ইয়াত চিকেন আৰু পনীৰ বনাই আছোঁ আৰু এইপিনে ইয়াত চিকেনো বহাই দিছোঁ যিহেতু বাহঁত আহিব জল্দিকৈ ৰান্ধি আছোঁ ডক্টৰ দেখুৱাব সিহঁতে সোনকালে আহি যাব আৰু এইপিনে মোৰো ৰন্ধা বঢ়া হৈ গ'ল ভাজি চিকেন আৰু পনীৰ বনাইছোঁ বেছি একো বনোৱা নাই আৰু এইপিনে আহি গ'ল আমাৰ আলহী মানে আহি গ'ল আমাৰ ৰাফা বেটা আৰু এয়া চাইছে না আমাৰ ৰাফা আহি শুই চব চাই আছে ঘূৰি ক'ত আহিছে এইবোৰ চাই আছে আমাৰ ইনায়েও আহিছে আৰু বা আৰু আহিছে আম্মা সিহঁত চবেই আহি গৈছে আৰু এইপিনে চাইছে না আমাৰ ৰাফা বেটা শুই চব ঘূৰি চাই আছে আমাৰ ৰাফা বেটাক চাই মাশাল্লাহ ক'বলৈ নাপাহৰিব দেই আৰু এইপিনে ৰাফা আমাৰ ঘৰত এইবাৰলৈ ছেকেণ্ড টাইম আহিছে আৰু সি আহি চব ঘূৰি চাই আছে আৰু যিহেতু তাৰ আম্মিক ডক্টৰ দেখুৱাব ইমান ভিডিঅ' কৰাৰ সময় নাই জল্দিকৈ সিহঁতক ভাত পানী দিওঁ আৰু হস্পিটেলত যাব লাগিব আকৌ আৰু এইপিনে ভাত পানী খোৱা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ডক্টৰৰ ওচৰত যিহেতু বাক ডক্টৰ দেখুৱাব ডক্টৰৰ ওচৰত গৈ আছোঁ আৰু এইপিনে ডক্টৰৰ ওচৰত আহি চাওঁ এতিয়াও বাৰ নাম অহাই নাই আমি ৱেটিঙত আছোঁ আহি ইয়াত বহি আছোঁ ডক্টৰৰ ওচৰত আহিলে এইটোৱেই ঝামেলা ন ইমান টাইম বহি থাকিব লাগে আৰু যিহেতু খ্ৰীষ্টমাছৰ টাইম আছিল ধুনীয়াকৈ হস্পিটেলখন ধুনীয়াকৈ সজাইছে আৰু ডক্টৰ দেখুওৱা হৈ গ'ল ঘৰলৈও গুচি গৈছিলোঁ আৰু এয়া হৈছে আবেলি টাইমত মই ইনায়ক লৈ অলপ ওলাই আহিছিলোঁ আৰু আহি চালোঁ ৰাস্তাৰ কাষতে এইপিনে ফুলগছৰ পুলি কেইটামান লৈ লৈছোঁ আৰু আমাৰ ইনায়া তাই যিহেতু দোকানৰ পৰা চকলেট লৈছে চকলেটখিনিও তাই দেখুৱাই আছে ধুনীয়াকৈ এয়া চাইছে না তাই চকলেট এটা তাইৰ কাৰণে লৈছে আৰু এটা মিফছাৰ কাৰণে লৈছে আৰু এইপিনে ফুল গছবোৰো তাই কৈ আছে কোনটো কি গছ তাই ধুনীয়াকৈ কৈ দি আছে চাইছেনে তাই চব গছৰ নামো জানে ধুনীয়াকৈ কৈ আছে আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব দেই আৰু যদি ভাল লাগে তেন্তে প্লিজ এটা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ' আহি আছে সেইবোৰো চাবলৈ নাপাহৰিব দেই বাই বাই আল্লাহ হাফিজ।